Hey guys, welcome to my YouTube channel Aryan Vlog. So আজি আমি যাই আছো পাহাৰঘাট য'ত মূৰ্তিবিলাক উটিয়াই দিয়ে নদীত। তো তাৰে কিছুমান মুহূৰ্ত দেখাম বুলি ভাবিছোঁ। গৈ আছোঁ মই আৰু এইয়া পেটলা গৈ আছোঁ। তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। মায়া ভৰা চকুলৈ দিয়া দৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া। তো সৰু সৰু ৰাস্তা একা বেকা ৰাস্তা এইয়া গৈ আছোঁ আমি। তো ফাইনেলি আহি পালোঁ। ইয়াতে মূৰ্তিবিলাক বিসৰ্জন কৰে, এইখিনি পাহাৰঘাট বুলি কয়। তো আমি সৰুৰ পৰা চাই আহিছোঁ ইয়াতে মূৰ্তি বিসৰ্জন কৰা। ইয়াতে এইটো এটা ৰাৱণ প্ৰত্যেক বছৰে বনায় আৰু সকলো মূৰ্তিবোৰ বিসৰ্জন দিয়াৰ পিছত ৰাৱণটোক জ্বলাই দিয়ে। তো গাইজ জাষ্ট আৰম্ভণি হৈছেহে, এতিয়াতে ইমান মানুহ, অলপ পিছত আৰু বহুত বেছি মানুহ হ'ব। গোটেইখিনি দেখাই দিম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। এতিয়াই এইখন ব্ৰিজৰ ওপৰত যাই পেলাই দেখাই দি আছোঁ তলত কিমান মানুহ আছে। তো গাইজ ব্ৰিজৰ ওপৰত আহিলোঁ, ইমান এটা মানুহ হোৱা নাই এতিয়া, জাষ্ট আহিব লৈছেহে মানুহবিলাকে। তো অলপ পিছত চাব কিমান মানুহ আহি পৰে। বহুত বেছি মানুহ হয়, এতিয়া জাষ্ট আৰম্ভ হৈছেহে মাত্ৰ মানুহবিলাক আহিব। এতিয়াতে ইমানখিনি মানুহ হৈছে, অলপ পিছত গোটেই মানে ৰাস্তা তলত ওপৰত চবফালে মানুহ আহিব। এতিয়ালৈ এটাও মূৰ্তি আহি পোৱা নাই, 4টা বাজি পাৰ হৈ গ'ল, ৰাতি 8টা বাজিব কিজানি। এয়া প্ৰথম মূৰ্তি। কিন্তু আমি অনুষ্ঠানের প্রতি আমি স্বার্থ রাখি যেখানে সম্মানিত আমাদের উদ্দেশ্য রয়েছে। এই দুখন আহি নোপোৱাৰ কাৰণে দেৰি কৰি আছে ৰাৱণক জ্বলাবৰ কাৰণে। তো ফাইনেলি আহি পালে, এতিয়া জ্বলাব আৰু। এয়া ৰাৱণক জ্বলাবৰ কাৰণে যোগাৰ কৰি আছে, সকলো ৰেডি কৰি আছে, অকণমান পিছতে জ্বলাই দিব। এই শলিতাডাল বহুত দীঘল কৰি দিয়ে, তো এনেকৈ অলপ অলপকৈ জ্বলিহে ৰাৱণৰ তাত জুই লাগে। তো গোটেইখিনি জ্বলালৈকে বহুত দেৰি লাগিব, মাজে মাজে মই কাট কৰি দিছোঁ।
তো ফাইনেলি ৰাৱণক জ্বলাই দিলে এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো আজিলৈ বাই বাই ভিডিঅ'টো দিওঁতে অকণমান দেৰি হৈ গ'ল কোনেও বেয়া চাই নাপাব লগ পাম অন্য এটি নতুন ভিডিঅ'ত তো আজিলৈ বাই বাই